Good morning everyone. কেনেকুৱা আপোনালোকৰ ভালনে? মোৰ নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 5 মান বাজিছে আৰু ৰ'দটো ওলালেই। মই এতিয়া শুই উঠি একেবাৰে একেহাতে বিছনাখন চাফা কৰি থৈ যাওঁ বুলি ভাবিছো। ৰাতিপুৱা মই এনেকৈ বিছনাখন চাফা কৰি থৈ নগলে বহুত দেৰি হয় আৰু বাকিবোৰ কাম কৰি চাফা কৰো মানে বহুত দেৰি হৈ যায়। সেইকাৰণে প্ৰথমতে মই বেডৰুমটো চাফা কৰি লওঁ। কাম কৰা মোৰ সহায়িকা বাইদেউগৰাকী আহিছে বাৰু। তাই ঘৰ হাৰামোচা কৰি আছে। তাই হাৰামোচা কৰি থাকোঁতে মই কৰা আগতে বেডৰুমটো মই জাৰি জোকাৰি চাফ চিকুণ কৰি দিওঁ। তেতিয়া সাৰিলে মানে ধূলি চুলিবোৰ আঁতৰি যাব। গাটো অলপ ভাল নাই, মোৰ পানী লাগি আছে। পানী লাগি থকাৰ কাৰণে মানে কি কৰিব, পানী লাগিলেও গা ভাল নাথাকিলেও কামটো কৰিবই লাগিব। তাকে এইবোৰ চাফ চিকুণ কৰি লৈ মই মোৰ নিজৰ কামবোৰ কৰোঁগৈ আৰু ৰন্ধা বঢ়াটো মই কৰোঁ বাৰু। বিছনাখন যোৱাকালি সলাইছিলোঁ, আজি নসলাওঁ আৰু আকৌ দুদিনমানৰ পাছত সলাই দিম। এদিনতে বাৰু লেতেৰাও নহয়। আমাৰ ইহঁতি আকৌ খচি থাকে নহয় বিছনাবোৰ। খচি থকাৰ কাৰণে মানে দুদিনৰ মূৰে মূৰে সলাবলগীয়া পৰে। আৰু আমাৰ এই ৰুমটোত ৰাস্তাৰ ধূলিবোৰ ঠিক তেনেকৈ নাহে বাৰু। দৰ্জা খিৰিকিবোৰ বন্ধ কৰি থোৱা হয় যে। বাকী কম্বলবিলাক আৰু গাৰুবিলাক ৱাৰ্ডৰোবত ভৰাই দিছোঁ। বিছনাখন মুকলি হৈ থাকিলে ভাল লাগে। বিছনাৰ ওপৰত যদি গাৰু কম্বল এইবিলাক থাকে, কিবা চফা কৰা নকৰা একেটাই হৈ থাকে। সেইকাৰণে মই একেবাৰে চাফ চিকুণ কৰি আৰু ৱাৰ্ডৰোবত ভৰাই দিওঁ। মুকলি ৰুম এটাত চাফ চিকুণ ৰুম এটাত থাকি এনেও ভাল লাগে নহয় জানো। কাপোৰবোৰ জাপি দিছোঁ যোৱাকালি ধোৱা। আৰু কিছুমান কাপোৰ আছে ধুবলৈ ওলাই লৈ গৈছোঁ। দুপৰীয়া ভাত পানী খাই এতিয়া দুপৰীয়া ভাত পানী খাই আৰু এইযোৰ মাৰ কাপোৰ হয়। আজি 2 মাহমানৰ আগতেই মোক দিয়া যে মেখেলাখন আৰু চাদৰ আগটো চিলাই দিবিচোন বুলি দিওঁতে সেই এলাহতে থাকিলে মাজতে পাহৰিও থাকিলোঁ। ইহঁতৰ এক্সামো চলি আছিলে তেতিয়া মানে পাহৰি থকা হ'ল। এতিয়া আজি আলমাৰিটো চাওঁতে দেখিলোঁ নতুন কাপোৰ এযোৰ আছে দেখোন। ঘৰত পিন্ধা কাপোৰ হয়, কটনৰ কাপোৰ, চাপ দিয়া কাপোৰবোৰ যে মায়ে ঘৰত পিন্ধিবলৈ লৈছিলে। তাকে চিলালোঁ আজি। গধূলি মাহঁতৰ ঘৰত যোৱা কথা আছে। তাকে কাপোৰযোৰ মনত পৰোঁতে চিলাই লওঁ। বেছি সময়ৰ কাম নহয় বাৰু, কিন্তু এই মেচিনটো আনি ইয়াত ফিটিং কৰি চিলাবলৈকে এলাহ লাগে আকৌ। এলাহতে থাকি যাব চাইছে। আজি মানে মাহঁতৰ ঘৰত যাম যেতিয়া কাপোৰযোৰ চিলাই লওঁ। চিলাই ৰেডি কৰি ল'লোঁ। মেচিনটো উলিয়াই ফিটিং কৰি চকী যোৰা দিয়া এইবোৰ মানে বৰ অশান্তি লাগে। তাৰপিছতে আকৌ নেন্সিয়ে ওচৰে পাজৰে ৰৈ আছে নহয়। মা আঁতৰি গ'লেই মেচিনটো মই মানে চুম আৰু চুলেতো ভাল কেতিয়াও নকৰে। তাৰপিছত মই সেই একেহাতে এতিয়া মেচিনটো একেবাৰে মেচিন থোৱা জেগাতে থৈ আহোঁগৈ আৰু নহ'লে তাই মানে ইয়াত চান্স লৈ আছে আৰু এয়া দেখিছে নহয়, লাঠি লোঠা লৈ আছে। মোৰ গাটো ভালে পানী লাগি আছে। মাতটোত গম পাইছে চাগে আপোনালোকে। ৰুমটো লেতেৰা হয় নহয়, কাপোৰ চিলালে কাপোৰবোৰ অকণমান কাটা কাটিও হয়, সূতাবোৰ কটা হয়। ৰুমটো অকণমান সাৰি দিওঁ বোলো। গৰম কিন্তু এনেকুৱা পৰিছে নহয়, এতিয়ানো ঠাণ্ডা দিনকেইটা আহিব মোৰ তেনেকুৱা ভাৱ হৈছে আৰু। মেচিনটো মই একেবাৰে থৈ আহোঁ, জেগাডোখৰো চিজিল লগাই লওঁ। ঘৰবোৰ অকণমান খেলি মেলি হৈ থাকিলে একদম থাকি ভাল নালাগে। আজি ৰাতি মাহঁতৰ ঘৰত যোৱা কথা আছে, গৈ কাপোৰযোৰ দি থৈ আহিম। দিনত ওলাবই নোৱাৰি নহয়, ইমান ৰ'দ। ৰুমটো অকণমান সাৰি লৈছোঁ এতিয়া। সূতা কটা কাপোৰ অলপ কাটিছিলোঁ, কটা হ'ল আগটো। এইবোৰ লেতেৰা হ'ল ৰুমটো অকণমান সাৰি দিছোঁ এতিয়া। পিয়াঞ্চিৰ মুখৰ হাঁহি দেখিছেনে বাৰু? তাই কিমান ফূৰ্তি পাইছে। তাই মানে বাৰ্থডে উপলক্ষে মায়ে কালাৰ পেঞ্চিল অৰ্ডাৰ কৰিছিলে, বক্স এটা। মই ভবাই নাছিলোঁ ইমান ডাঙৰ কালাৰ পেঞ্চিল এটা যে তাই নিজে অৰ্ডাৰ কৰা বাৰু। তাকে আজি আনিবলৈ
মই মাহঁতৰ ঘৰলৈ নিবলৈ মাহঁতৰ ঘৰলৈ আহিলোঁ। মই আপোনালোকক কৈছিলোঁ নহয় যে সন্ধিয়া মাহঁতৰ ঘৰলৈ যাম বুলি, তাকে আহিলোঁ। মাৰ মেখেলা চাদৰযোৰ চিলাইছিলোঁ, তাকো দিবলৈ আহিলোঁ, দি থৈ যাওঁ বোলো। আৰু পাৰ্চেলটো আজি আহি পালেহি। যোৱাকালি বাৰ্থডে হৈ গ'ল তাই, বাৰ্থডে দিনাখন নাপালে, আজিহে তাইৰ পাৰ্চেলটো আহিছে আৰু তাইক লাগে বুলি ক'লে। মই লগে লগে দুজনী গুচি আহিলোঁ। গুচি আহি পেলাই এতিয়াহে দেখিছোঁ পেঞ্চিল বক্সটো যে এনেকুৱা। মই একদম গমেই নাপাওঁ ইমান ডাঙৰ যে কালাৰ পেঞ্চিল এটা তাই অৰ্ডাৰ কৰি লৈছে বুলি। এনায়েকে আৰু নাতিনীয়েকে যি বিচাৰে এনায়েকে তাকে দিয়ে। দেখিছেনে বাৰু, গোটেই স্কুল লাইফটো তাই আঁকি শেষ কৰিব নোৱাৰিব, ইমানেই কালাৰ আছে তাত। মানে এতিয়া ফটোততো বাৰু অকণ সৰুৱে দেখিছে, অৰিজিনেল হিচাপে আপোনাৰ অৰিজিনেলকৈ চাবলৈ গ'লে আপোনাৰ একদম পূৰা বহুত ডাঙৰ তাৰমানে বক্সটো। ইমানেই ফূৰ্তি পাইছে তাই। অকল কালাৰ পেঞ্চিল অৰ্ডাৰ দিয়ে। মায়ে যদি কিবা এটা বাৰ্থডে বুলি কি লাগিব বুলি ক'লে মানে কালাৰ পেঞ্চিল। তাৰপিছতে আকৌ এতিয়া সময় আপোনাৰ 7:30 বাজিছে আৰু আমি দুইজনী আহিলোঁ, স্কুটিখন লৈ আহিলোঁ মই বাৰু। মাহঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান আঁতৰত হ'ব। তাৰপিছতে এই দিনত আকৌ ওলাবলৈও দিগদাৰ নহয়, ইমান ৰ'দ দি থাকে। সেইকাৰণে সন্ধিয়া সময়তে আহিলোঁ। আহিলৈ এতিয়া কালাৰ পেঞ্চিলটো লৈ যামগৈ বাৰু দুইজনীয়ে। তাইৰ ফূৰ্তিটো দেখি মোৰে ভাল লাগিছে। হ'লেও কালাৰ পেঞ্চিলটো বৰ বেছি ডাঙৰ হ'ল নেকি। কালাৰ পেঞ্চিল হৈ আছে গোটেইখন। ক'ৰবাত বজাৰৰ ফালে ওলাই গ'লে মলবিলাকত বা হেৰিবিলাকত তাই চিধা কালাৰ পেঞ্চিল কিবা কিবি এইবোৰহে লয় আৰু।